ৰক সল্ট বা পিংক সল্ট বা হিমালয়ান সল্ট আজিকালি প্ৰায় শুনা গৈছে আমি হয়তো শ্বপিং কৰিব যাওঁতে বা ডিপাৰ্টমেণ্টেল ষ্ট'ৰবোৰত দেখিছোঁ যে পিংক সল্টও আছে যাৰ প্ৰাইচো অলপ বেছি হাই কম্পেয়াৰ টু যিটো নিমখ আমি ঘৰত ব্যৱহাৰ কৰোঁ তাৰ কম্পেয়াৰত ৰক সল্টৰ প্ৰাইচটো বহুত বেছি কিন্তু ৰক সল্টৰ কিছুমান হেল্থ বেনিফিটছো আছে আজি এই ভিডিঅ'টোত মই ৰক সল্টৰ কি হেল্থ বেনিফিটছ আছে তাৰে কথা ডিছকাছ কৰিম সো লেটছ ষ্টাৰ্ট ৰক সল্টত প্ৰায় 85% সোডিয়াম আছে আৰু বাকি 15% বেলেগ ধৰণৰ মিনাৰেলছ যেনেকুৱা জিংক কপাৰ আইৰণ মেগনেছিয়াম কেলছিয়াম তেনেকুৱা ধৰণৰ প্ৰায় 84টা মিনাৰেলছ পোৱা গৈছে কিন্তু যেটো আমি বগা নিমখ ঘৰত ব্যৱহাৰ কৰোঁ হেতু নিমখত অকল 95-97% সোডিয়াম আছে আৰু বাকি 3% 5% অকল আয়োডিন আছে যেটো নেচাৰেল নহয় আয়োডিনটো কোম্পানীত মানে ফ্যাক্টৰীবোৰত এক্সট্ৰাকে তাতে এড কৰা যায় যিটোৰ কাৰণে হে আয়োডিনটোৰ কোনো নেচাৰেল ভ্যালু পোৱা নাযায় কিন্তু ৰক সল্টত আয়োডিন আগৰ পৰাই থাকে মানে নেচাৰেলি আয়োডিনটো তাতে পোৱা গৈছে আছে তাতে যাৰ কাৰণে আমাৰ বডিয়ে ইজিলি একসেপ্ট কৰিব পাৰে আৰু দেখা গৈছে যে ঘৰত যিমান বেছিভাগ ঘৰত আজিকালি আৰও ফিল্টাৰ ইউজ কৰা হয় যাৰ কাৰণে পানীবোৰৰ মিনাৰেলছবোৰ আমি নাপাওঁ মানে আৰওয়ে কি কৰে যিমানবোৰ পানীত মিনাৰেলছ থাকে মানে ব্যাকটেৰিয়াবোৰটো মাৰিয়ে পেলাই কিন্তু তাৰে লগতে মিনাৰেলছবোৰো নষ্ট কৰি দিয়ে সো যিমানবোৰ মিনাৰেলছ আমাক বডিত লাগে হেবোৰ মিনাৰেলছবোৰ আমি ৰক সল্টত পাওঁ যদি আপুনি ৰক সল্ট ডেইলি কনজিউম কৰে তেতিয়া হলে আপুনি দেখিব যে যিবোৰ মিনাৰেল ডেফিচিয়েন্সি বা ভিটামিন ডেফিচিয়েন্সি থাকে মানুহ এজনৰ হেবোৰ ডেফিচিয়েন্সি পোৱা নাযায় আৰু লেস ৰিফাইন কৰা কাৰণে কি হয় তাতে নেচাৰেল প্ৰসেস মানে নেচাৰেল যিমানবোৰ মিনাৰেলছ থাকে তাতে ৰক সল্টত পোৱা যায় কিন্তু যিবোৰ আমি কমন সল্ট ব্যৱহাৰ কৰো ঘৰত হেতু ৰিফাইন কৰা যায় ফ্যাক্টৰীত তাতে কিছুমান প্ৰসেসিং কৰা যায় যাৰ কাৰণে তাতে নেচাৰেল যিমানখিনি সোডিয়াম থাকিব লাগে হিমানখিনি সোডিয়ামো নাথাকে তাতে এক্সট্ৰা আয়োডিন মিক্স কৰা যায় যেটো কেমিক্যাল আয়োডিন থাকে হেতুহে মিক্স কৰি পিনে প্ৰসেস কৰি প্যাকেটিং কৰি মাৰ্কেটত সেল কৰা যায় কিন্তু ৰক সল্টটো তাতে নেচাৰেলি যিমানবোৰ মিনাৰেলছ থাকে নেচাৰেলি তাতে থাকে কিন্তু ৰক সল্টৰ প্ৰাইচটো কম্পেয়াৰ টু যেটো আমি কমন সল্ট খাওঁ তাতকে অলপ বেছি হয় যদি আপুনি কমন সল্ট 10 টকাত পাই আছে ৰক সল্ট আপুনি দেখিব প্ৰায় 100 টকা পৰে কাৰণ তাতে ম্যানুয়ালি হে প্ৰসেস কৰা যায় তাতে কোনো ফ্যাক্টৰী প্ৰসেস নহয় আৰু যত ম্যানুয়াল প্ৰসেস কৰা যায় তাতে কষ্টবোৰ হাই হৈ যায় বহুত বেমাৰতো ৰক সল্ট ব্যৱহাৰ কৰা যায় দেখা গৈছে যে ৰক সল্ট ইউজ কৰিলে বেমাৰৰ প্ৰায় মানে ৰিলিফ পোৱা গৈছে যেনেকুৱা কিডনিৰ যদি প্ৰবলেম থাকে কিডনিৰ পেশেন্টকো ৰক সল্ট সাজেষ্ট কৰা যায় কাৰণ আমাৰ বডি সোডিয়াম আৰু পটাছিয়ামটো বহুত বেলেন্সত লাগে মানে সোডিয়ামটো অলপ কম আৰু পটাছিয়ামটো অলপ বেছি লাগে আৰু যেটো ৰেশিওত লাগে হে ৰেশিওটো এক্স্যাক্টলি ৰক সল্টত পোৱা গৈছে ৰক সল্টত যিমানবোৰ মিনাৰেলছ আছে গোটেই মিনাৰেলছবোৰ পোৱা যায় আৰু মাইগ্ৰেনৰ কাৰণেও ভাল কিয় কাৰণ যদি মেগনেছিয়াম আমাৰ বডিত কমি যায় তেতিয়া মাইগ্ৰেন মানুহৰ হয় যেহেতু ৰক সল্টত মেগনেছিয়াম অলৰেডি আছে সো কোনোবাই যদি ৰক সল্ট কনজিউম কৰে তেওঁলোকক দেখা গৈছে যে মাইগ্ৰেনৰ প্ৰবলেমও সলভ হৈছে আৰু কনস্টিপেশনৰ টাইমতো দেখা গৈছে যে কোনোবাই যদি ৰক সল্ট ব্যৱহাৰ কৰে কন্টিনিউ কনস্টিপেশনৰ প্ৰবলেমও ভাল হৈ গৈছে ইমিউনিটিৰ কাৰণেও ভাল কাৰণ বহুতো ভিটামিনছ আৰু মিনাৰেলছ তাতে আছে যাৰ কাৰণে ইমিউনিটিটো বাঢ়ি গৈছে আনকি ৰক সল্টৰে আপুনি গাও ধুব পাৰে এক বাল্টিং পানীত যদি এক চামুচ ৰক সল্ট দিয়ে আৰু গা ধুৱে তেতিয়াও কিছুমান হেল্থ বেনিফিটছ দেখা গৈছে যদি বহুত বেছি ভাগৰুৱা ফিল কৰে আপোনাৰ ভাগৰটো কমি যাব যদি বডি পেইন আছে বডি পেইনও কমি যাব বহুতে কয় যে চুলি খৰিব পাৰে নেকি চুলি নখৰে কাৰণ এক বাল্টিঙত এক চামুচ ৰক সল্ট দিলে চুলি তেনেকুৱা এফেক্ট নকৰে মই নিজে যোৱা 4-5 মাহৰ পৰা ৰক সল্ট বাত কৰিছো আৰু এতিয়ালৈ মই তেনেকুৱা চুলি খৰা প্ৰবলেম পোৱা নাই সো তেনেকুৱা কোনো প্ৰবলেম নাপায় আপোনালোকও ইউজ কৰিব পাৰে হোৱাইট সল্টটো ফ্যাক্টৰীত প্ৰসেস কৰে মই অলৰেডি কৈছো আৰু তাতে কি হয় আপোনাৰ নিউট্ৰিশন যিমানবোৰ থাকে নিউট্ৰিশনছ নাথাকে আৰু ৰক সল্টটো মেইনলি পাঞ্জাবত পোৱা দেখা গৈছে পাঞ্জাবৰ মানে ৰ ফৰ্মত থাকে মানে পাথৰৰ নিচিনা পাথৰৰ টুকুৰা কিছুমান পোৱা যায় আৰু হেবোৰে আনি পিনে তাক টুকুৰা কৰে ম্যানুয়ালি আৰু প্যাকেটিং কৰা যায়
হোৱাইট সল্টক প্ৰায় 650 ডিগ্ৰী সেলসিয়াছত প্ৰসেস কৰা যায় যাৰ কাৰণে নিউট্ৰিশনছবোৰ নোহোৱা হৈ যায় মানে সোডিয়ামৰ কোৱান্টিটিটো আৰু কমি যায় কাৰণ ইমান হাই ডিগ্ৰীত যদি প্ৰসেস কৰা যায় তেতিয়াহলে তাৰ মিনাৰেলছ কোনো ধৰণৰ মিনাৰেলছ নাথাকে এডিটিভ কিছুমান থাকে মানে কিছুমান কেমিকেলছ তাতে এড কৰা যায় এন্টি কেকিং এজেন্ট আছে যাতে নিমখবোৰ একেলগে লাগি নধৰে আগৰ দিনত হয়তো আপোনালোকে দেখিছিলে যে নিমখবোৰ ৰ'দত শুকাব লগা হৈছিল কাৰণ তাতে মানে নিমখবোৰ গুট লাগি গৈছিল নাইবা মিক্স পানী হৈ গৈছিল বা আঠা লাগি ধৰিছিল কিন্তু আজিকালি সেই তেনেকুৱা দেখা নাযায় কাৰণ তাতে কিছুমান কেমিকেলছ এড কৰা যায় যাতে এটো ষ্টিক হৈ নাথাকে আৰ্টিফিশিয়াল এজেন্টস কিছুমান দিয়া যায় আৰ্টিফিশিয়াল আয়োডিনো কিছুমান দিয়া যায় কেদিমান আগতে নিউজ এটাও দেখা গৈছে যে কিছুমান পয়জনাস সাবস্টেন্স পোৱা গৈছিল নিমখবোৰ হোৱাইট সল্টৰ মানে যেটো কমন সল্ট আমি ঘৰত ব্যৱহাৰ কৰো তাতে কিছুমান সাইড এফেক্টস আছে আমাৰ বডি সেলবোৰ ড্যামেজ কৰি দিয়ে আৰু যেতিয়া বডি সেলবোৰ ড্যামেজ হয় তাক ৰিজেনাৰেট কৰাৰ কাৰণে বডিটোক আৰু বেছি এনাৰ্জি লাগে যাৰ কাৰণে মানুহ এজন বহুত লেথাৰ্জি বা লেজি ফিল কৰে বা ভাগৰুৱা ফিল কৰে লগতে কাৰোবাৰ যদি প্ৰেছাৰ আছে প্ৰেছাৰ আৰু বাঢ়ি যায় কিন্তু ৰক্সল কনজিউম কৰিলে প্ৰেছাৰ তেনেকৈ নাবাঢ়ে কাৰণ তাতে সোডিয়ামৰ কোৱান্টিটিটো কম আছে আৰু কমন সল্টৰ সোডিয়ামৰ কোৱান্টিটি বেছি আছে কিডনিটো প্ৰেছাৰ পৰে যদি আপুনি কন্টিনিউয়াস কমন সল্ট যেটো আছে কমন সল্ট যদি বেছিকৈ খাই থাকে তাতে যেহেতু সোডিয়ামটো বেছি আছে সোডিয়ামটো এক্সট্ৰাক্ট কৰাৰ কাৰণে বা ফিল্টাৰ কৰাৰ কাৰণে কিডনিৰ কামটো বাঢ়ি যায় সো কিডনিত প্ৰেছাৰটো বাঢ়ে লিভাৰটো আনকি এফেক্ট কৰে দেখা গৈছে যে কিছুমান ব্ৰেইনতো টক্সিনছ বাঢ়ি গৈছে নিমখৰ কাৰণে জয়েন্ট পেইনটো বাঢ়িব ধৰিছে জয়েন্ট পেইন বাঢ়ি গৈছে ব্লাড প্ৰেছাৰ বাঢ়ে সোডিয়াম বেছি থাকাৰ কাৰণে আৰু পটাছিয়াম কম থাকাৰ কাৰণে ব্লাড প্ৰেছাৰটো বাঢ়ি যায় যেটো কি হয় বডিত এটা ইমবেলেন্স হৈ যায় আগতে কৈছো যে সোডিয়ামটো কম লাগে পটাছিয়ামটো অলপ বেছি লাগে আৰু যদি এই কম বেছি ৰেশিওটো মেইনটেইন নহয় তেতিয়াহলে বডিত এটা ইমবেলেন্স হয় আৰু প্ৰেছাৰ ক্ৰিয়েট হয় ৰক সল্টটো প্ৰি ব্যালেন্স থাকে মানে যিমানখিনি সোডিয়াম আমাৰ বডিত লাগে সেইখিনি অলৰেডি ৰক সল্টত আছে পটাছিয়াম যিমান লাগে ম্যাগনেছিয়াম যিমান লাগে আয়ৰন কপাৰ যিমানবোৰ মিনাৰেলছ আছে যিমান কোৱান্টিটিত লাগে সেইবোৰ কোৱান্টিটি এক্স্যাক্টলি তাতে পোৱা গৈছে সাইনাস আৰু আস্থামাটো দেখা গৈছে যে ৰক সল্ট বেনিফিট আছে আপুনি যদি এটা গ্লাছত অলপ ৰক সল্ট দি পিনে ভাবটো নাকেৰে লয় তেতিয়া দেখিব যে আপোনাৰ সাইনাস মানে কমি আহে সাইনাসৰ প্ৰবলেম বা যদি আস্থামাৰ প্ৰবলেম আছে কিউৰ হৈ যায় নেচাৰেল এয়াৰ পিউৰিফায়াৰ হয় ৰক সল্টটো যিমানবোৰ আমাৰ আজিকালি ঘৰত মোবাইল টিভি কম্পিউটাৰ ইমান বাঢ়ি গৈছে যে টক্সিনছ কিছুমান আমাৰ ৰুমৰ ভিতৰতে ঘূৰি থাকে সো সেই টক্সিনছবোৰ কমাবৰ কাৰণেও ৰক সল্ট ব্যৱহাৰ কৰে বাল্টিং এটাৰ ভিতৰত গৰম পানী অলপ লৈ আপুনি তাতে যদি ৰক সল্ট দি থৈ দিয়ে যিবোৰ ভেপাৰ্ছ ওলাব ভেপাৰ্ছত কি কৰিব যিমানবোৰ টক্সিনছ আছে টক্সিনবোৰ নিউট্ৰেলাইজ কৰি দিয়ে ইলেক্ট্ৰোলাইট হিচাপেও খুবেই ভাল হয়তো গ্লুকন ডি খাই কিছুমান নাইবা বেলেগ ইলেক্ট্ৰোলাইট কিছুমান আছে ORS আছে ORS মানুহ কনজিউম কৰে যদি বেছি ডিহাইড্ৰেশ্যন হৈ যায় বা স্পৰ্টছ যিমানবোৰ খেলুৱৈ আছে স্পৰ্টছ পাৰ্সন এথলিট তেওঁলোককো দেখা গৈছে যে ইলেক্ট্ৰোলাইট বা ORS খুৱায় কিন্তু যদি ৰক সল্ট কনজিউম কৰে বা ৰক সল্ট যদি এক গিলাস পানীত মিক্স কৰি পিনে খায় এটো একে ইলেক্ট্ৰোলাইটৰ নিচিনাই কাম কৰে কাৰণ তাতে বহুতখিনি মিনাৰেলছ পোৱা গৈছে ব্লাড সুগাৰ লেভেলো কন্ট্ৰোল কৰি ৰাখে ৰক সল্টে যিমানবোৰ নিউট্ৰিশনছ আমি খাদ্যৰ পৰা পাওঁ বডি আমাৰ সেই নিউট্ৰিশনছবোৰ এবজৰ্ব কৰে ৰক সল্টে কি কৰে এবজৰ্ব কৰাটো সহায় কৰে মানে বডিয়ে বহুত বেছি ভালকে এবজৰ্ব কৰে কেতিয়াবা কি হয় বডি যদি এবজৰ্ব নকৰে নিউট্ৰিশনবোৰ পেছাবত নাইবা টয়লেটত বা পায়খানা কৰোঁতে তেনেকৈ মিনাৰেলছবোৰ ওলাই যায় কিন্তু ৰক সল্টে কি কৰে আমাৰ বডিৰ এবজৰ্ভেশ্যন যেটো পাৱাৰ থাকে এবজৰ্ব কৰা পাৱাৰটো বঢ়াই দিয়ে আৰু সেই কাৰণে আমাৰ মিনাৰেল ডেফিচিয়েন্সি নহয় মাসল ক্ৰেম যদি থাকে কাৰোবাৰ যদি ভৰিৰ বিষ হাতৰ বিষ বা গাৰ বিষ থাকে তাতেও ৰক সল্ট ব্যৱহাৰ কৰিব পাৰি ক্ৰেম্পিংবোৰ কমি যায় বোনছৰ কাৰণেও ভাল কাৰণ তাতে ক্যালসিয়াম আছে টোপনি কাৰোবাৰ যদি ভাল নহয় ৰেগুলাৰ যদি কোনোবাই ৰক সল্ট কনজিউম কৰে তেতিয়া দেখা গৈছে যে টোপনিও ভাল হয় এসিডিটিৰ যদি প্ৰবলেম থাকে এসিডিটিৰ প্ৰবলেমও সলভ হয় ডিঙি যদি টনসিলৰ প্ৰবলেম আছে নাইবা ফেৰেঞ্জাইটিছ প্ৰবলেম আছে বা ডিঙিটোৰ পেইন হৈ থাকে তেতিয়াও আপুনি গৰম পানীত অলপ ৰক সল্ট দি পিনে যদি গাৰ্গল কৰে বেনিফিট পাব যদি কোনোবা ওয়েট লস কৰিব চেষ্টা কৰি আছে এক্সাৰসাইজ কৰি আছে ডায়েট ঠিকে কৰি আছে লগতে ৰক সল্টও যদি আপোনালোকে কনজিউম কৰে এড কৰে ডেইলি লাইফত তেতিয়া ওয়েট লস কৰাটো হেল্প কৰে
সো এআই আছিলে ৰক সল্টৰ কিছুমান বেনিফিট যদি এই ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আগলৈ এনেকুৱা কিছুমান হেল্থ ৰিলেটেড মই ভিডিঅ'ছ বনাই থাকিম ভিডিঅ'টো লাষ্টলৈ চোৱাৰ বাবে ধন্যবাদ